হাই গাইজ, আজি মই এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আহক আজি মই ভিডিঅ'টো দেখুৱাম। এয়া গ্ৰীণ হাউচৰ ভিতৰত খেতি কেনেকৈ কৰে, গ্ৰীণ হাউচৰ ভিতৰত খেতি কেনেকৈ কৰে, কি কি সঁজুলিৰে মানে খেতি কৰে, পানী পৰে কি নপৰে, খেতিত পানী লাগে কি নালাগে, এই বস্তুবিলাক মই দেখুৱাম। আপোনালোকে চাই থাকক আৰু মোৰ লগত লাগি থাকক। আহক ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰিম। মোৰ সন্মুখত বাইদেউ ভিডিঅ' আছে, এইটো ভিডিঅ' ডাঙৰ ভিডিঅ' আৰু সৰু ভিডিঅ' এইপিনে তেওঁলোকে বৰ্তমান পালেং শাক উঠাই আছে। চাওক, এই গ্ৰীণ হাউচৰ তলত তেওঁলোকে খেতি কৰে। এই খেতিৰ পালেং শাক তেওঁলোকে নিজে উঠাই আছে আৰু বিক্ৰীৰ বাবে তেওঁলোকে ধুনীয়াকৈ মুঠি মাৰি মই আপোনাক ভিতৰৰ পৰা গৈ দেখুৱাই আছোঁ। গ্ৰীণ হাউচৰ মাজত একদম চাওক, এই খেতি বহুতকেইটা ৰুম আছে, বহুতকেইটা ডাঙৰ ডাঙৰ প্লট আছে। এই প্লটত আপোনালোক খেতি মই দেখুৱাইছোঁ। এই চাওক, এক পালেং খেতি কৰিছে, ধুনীয়া পালেং খেতি হৈছে। আৰু 25 দিনৰ মূৰে মূৰে তেওঁলোকে পালেঙৰ খেতি বুলি উঠাই কিনে আকৌ তেওঁলোকে হেৰি বনাই কিনে আকৌ উঠাই দিয়ে, বিক্ৰীৰ বাবে সাজু কৰি দিয়ে। এই চাওক, কমপ্লিট পালেঙৰ খেতি। এইটো যিটো প্লট আছে, এই প্লটটো অকণমান সৰুৱে। নেক্সট আকৌ এটা প্লট আছে, বহুত ডাঙৰ প্লট। পানী কৰিব নোৱাৰে, পানী কৰাৰ কোনো সুবিধা নাই। চাওক, ওপৰৰ পিনে মই দেখুৱাইছোঁ, পানী কৰাৰ কোনো সুবিধা নাই। ইহঁতে ধুনীয়াকৈ চিলিং পৰ্যন্ত দিছে, চিলিঙৰ দৰে হেৰি বনাইছে। মই কৈছোঁ চাওক, পূৰা চিলিং বনাইছে, লগতে তলত আপোনাৰ চিলিং টাইপৰ কৰিছে। আৰু এইটো বিৰাট ডাঙৰ বৃহৎ এলেকা। এইবিলাক কমপ্লিট পালেঙৰ খেতি, অকল পালেঙৰ খেতি। এই পালেঙৰ খেতিত মই বৰ্তমান আপোনালোকক দেখুৱাইছোঁ। চাওক, ধুনীয়া পালেং, এই সুন্দৰ সুন্দৰ পালেঙৰ খেতি, ইমান ধুনীয়া হৈ হৈছে, খাবৰ কাৰণে বহুত খেতি হ'ব। কমপ্লিট পালেং খেতি। এইটো এটা প্লট, ইয়াৰে নেক্সট প্লট। তাৰপিছত আৰু এটা আছে, মোটামুটি 1 বিঘামান প্লট এটা আছে। সেইপিনে এই প্লটটো মই দেখুৱাম, চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আপুনি নেক্সট প্লট লৈ গৈছোঁ। এয়া নেক্সট এটা দেখিছোঁ, এইটো বৃহৎ 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 গ্ৰীণ হাউচ। প্ৰায় 1 বিঘা মাটিৰ আপোনাৰ গ্ৰীণ হাউচ হয়। আৰু তেওঁলোকে খেতি কৰে, অকল পালেং খেতি তেওঁলোকে ধুনীয়া পালেং বহুত ডাঙৰ ডাঙৰ পালেং। এটা পালেঙৰ পাত, এটা পালেঙৰ পাত বহুত আছে। পালেং আৰু বৰষুণ আহি আছে, এইখিনি সময়তে বৰষুণ আহিছে, কিন্তু বৰষুণ ভিতৰত নপৰে। চাওক, বৰষুণ পৰিব নোৱাৰাকৈ কেনেকুৱা কৰিছে, ধুনীয়াকৈ বনাই দিছে। আৰু তাৰ তলত আপোনাৰ চিলিং টাইপৰ নেট টানিছে, এনেকৈ নেট টানিছে, যাতে তাৰ পৰা পানী ছিটিকিও মানে তলত পৰিব নোৱাৰে। এই আপোনাক মই দেখুৱাইছোঁ। এই চাওক, এইটো নেট টানিছে, এই নেটটো যাতে তাৰ পৰা পানী ছিটিকি তলত পৰিব নোৱাৰে, অলপ অলপ পৰিব পাৰে, তেনেকুৱা ব্যৱস্থা। আৰু এনেকুৱা পানী পৰি এনেকৈ গাঁৱৰ পৰা পানীটো বেলেগখিনি পৰিব পৰাকৈ দিছে, কৰিব নোৱাৰে। আৰু এনেকুৱাকৈ আমাৰ গ্ৰীণ হাউচটো সজোৱা হৈছে। এই গ্ৰীণ হাউচটোৰ ভিতৰতে আপোনালোক খেতি কৰে, খেতি কৰি তেওঁলোকে শস্য উৎপাদন কৰি বিক্ৰী কৰে ফচলবোৰ। চব কি ধুনীয়া ধুনীয়া খেতি কৰিছে। ইয়াৰে আধা উঠাইছে, আধা আছে, সেই আধাখিনি উঠাব তেওঁলোকে কিছু সময় পিছত। আহক, আৰু মই বেলেগ এটা প্লট আছে, বেলেগ এটা প্লটত মানে সিহঁতে উঠাই আছে, মই উঠাই থকা। আৰু এইখিনি মাটিত এতিয়া ট্ৰেক্টৰ মাৰি তেওঁলোকে বীজ ছটিয়াইছে। এই বীজ সৰু সৰু অকণমান বীজ ওলাইছে, মই দেখিছোঁ অকণমান বীজ ওলাইছে। এইবিলাক এই প্লটটোৰ তাৰমানে আপোনাৰ বীজ ছটিয়াইছে, বীজ ছটিয়াইছে এইটো। আৰু তেওঁলোকৰ এই পাৱাৰ টিলাৰ এইখনেৰে তেওঁলোকে খেতিৰ কামখিনি কৰে। হাল বোৱা যিখিনি চিষ্টেম আছে, বহুত বৰষুণ দিছে। বৰষুণখিনিৰ কাৰণে মই বাহিৰত ওলাই যাব পৰা নাই, মই এতিয়াও ভিতৰত আছোঁ। এই ঘৰতে মানে খেতিৰ পাচলিখিনি আছে, উঠাই আছে, মই দেখুৱাব চেষ্টা কৰিম, কিন্তু এতিয়া মই যাব পৰা নাই, অকল বৰষুণৰ কাৰণে। চাওক, বৰষুণ দি আছে কাৰণে মই যাব পৰা নাই। বৰষুণ
বিৰাট ডাঙৰ বৰষুণ দিছে, বহুত ডাঙৰ বৰষুণ দিছে। বৰষুণৰ কাৰণে মই যাব পৰা নাই, আৰু পিছত দেখুৱাই আছোঁ। আচলতে এই গীতটো কৰিলে একচুৱেলি পানী নালাগে, আৰু পানী নালাগাৰ কাৰণে এই গ্ৰীণ হাউচ যিটো মানে আপোনাৰ ৰ'দ বৰষুণ সম্পূৰ্ণ সুৰক্ষা কৰি ৰাখে এই গীতটোৰ কাৰণে। আৰু এনেকুৱাকৈ ৰাখিছে যাতে পানী এই চাওক বৰষুণ দি আছে, বৰষুণেও যাতে পানী খেতি চোপাতি চুব নোৱাৰে। এই চাওক এনেকৈ চাইডে এনেকুৱাকৈ ৰাখিছে যাতে পানীটো আপোনাৰ পাচলিত লাগিব নোৱাৰে বা শাকত লাগিব নোৱাৰে, যাতে পানীত লাগিলে অনিষ্ট হয়। সেইকাৰণে তেওঁলোকে এনেকুৱা ছিষ্টেম কৰি দিছে, ওপৰত লগতে তাত মই দেখুৱাইছোঁ এনেকুৱা হয় যাতে পানীও ইয়াতে সোমাব নোৱাৰে। খেতিটো পানীও উপযোগী নহয়, অকল ৰ'দ আৰু বৰষুণ সেই দুটাও যাতে নপৰে তাৰ ব্যৱস্থা কৰি দিছে। চাওক সম্পূৰ্ণ পৰিৱেশটো দেখাইছিলে, বহুত ডাঙৰ হয়, বহুত ডাঙৰ গ্ৰীণ হাউচ হয়, বহুত ডাঙৰ গ্ৰীণ হাউচ আৰু খেতি কৰিছে। আৰু চাওক চাইডে চাইডে জলকীয়াৰ খেতি, মানে প্লেচটো এনেও এৰি দিয়া নাই যাতে জলকীয়া হ'লেও হওক। এই জলকীয়া ৰাখিছে চাওক, লাগিছে জলকীয়াও লাগিছে, বহুত লাগিছে, একদম পূৰা লাইন কৰি লগাইছে চাওক। এই জলকীয়া পকি আছে, এইবিলাক পকি আছে। বৰষুণ বাহিৰত বৰষুণ দি আছে, যাব পৰা নাই, নহ'লে ওচৰৰ পৰা দেখালোঁ হয়। তথাপি যিমান পাৰোঁ টানিছোঁ, দেখুৱাইছোঁ। এই চাওক জলকীয়া লাগিয়ে আছে। আৰু এইবোৰ এনেকৈ মুঠি কৰি বান্ধি থৈছে চাওক, মই আপোনালোকক দেখিছোঁ এইবিলাক মুঠি কৰি বান্ধি থৈছে, এনেকৈ মুঠি মুঠি কৰি বান্ধিছে। উঠাই আছে ভিডিঅ'ত চাওক, মই দেখাইছোঁ, উঠাই আছে এনেকৈ মুঠি কৰি দাম কৰিছে, আৰু পিছত উঠাই লৈ যাব, আৰু অহাকালি ৰাতিপুৱাই বজাৰত এইবিলাক লৈ যাব। আহক এই চাওক উঠাই থাকক, পৰিৱেশ দেখাইছোঁ। এইটো মোৰ ডাঙৰ ভিডিঅ', এই ভিডিঅ' উঠাই আছে। আৰু কিন্তু আপোনালোকে চৰকাৰৰ পৰা এতিয়ালৈ কিমান কি পালিনো? চৰকাৰৰ পৰা এই ঘৰবিলাক পাইছোঁ আৰু বাকী একো নাই। চৰকাৰৰ ঘৰকেইটা পাইছে আপোনালোকে? ঘৰ কিমান টকাৰে বৰ্তমানলৈ এতিয়ালৈকে তেওঁলোক দিছে? এই ঘৰটো এটা কি ঘৰটো কি এইটো ঘৰত 42,000। আৰু ডাঙৰটো কিমান? ডাঙৰটো হেৰি 90,000। 90,000। ডাঙৰ ঘৰটো দেখুৱাইছোঁ, ডাঙৰ ঘৰটো 90,000 টকা চৰকাৰৰ ফালৰ পৰা পাইছে, সেইটো ঘৰত 42,000 পাইছে। আৰু এইটো ঘৰত কিমান পাইছে? এতিয়া নহয় 90,000 গোটেই চৰকাৰে বনাই দিছে। 90,000 8 লাখ টকাৰ বস্তু, 8 লাখ টকাৰ বস্তু এটা 90,000তে বনাই দিছে। ইমান কম খৰচ কৰি বনাই দিছে, মানে পইচাখিনি নিদিলে আপোনালোক? পইচা 90,000 দিছোঁ কালি। 90,000 আপোনালোকে দিছে, বাকী 8 লাখ টকাৰ খৰচা কৰি চৰকাৰে বনাই দিছে, মানে সম্পূৰ্ণ খৰচা চৰকাৰে কৰিছে। মাত্ৰ 90,000 টকা তেওঁলোকে দিছে, আৰু বাকী 8 লাখ টকাৰ বস্তু চৰকাৰে খৰচা কৰি এই বস্তুখিনি বনাই দিছে। মই যিখিনি আপোনালোকক দেখুৱালোঁ অলৰেডি। সঁচাকৈ চাই ভাল লাগিল, দেখুৱাই ভাল লাগিল। আৰু আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।